মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক অষ্টম শ্ৰেণীৰ অংকুৰণৰ নিয়ৰ নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ বুজাই দিবলৈ লৈছোঁ। তোমালোকে ভালদৰে শুনিবা আৰু বুজিবা বুলি আশা ৰাখিলোঁ। প্ৰথম প্ৰশ্নটো হৈছে, মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ কণাবোৰক বুজাইছে। নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? নিয়ৰক কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ, নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি, পুৱাৰ পোহৰত সেমেকি থকা একোটোপাল চকু পানীৰ লগত তুলনা কৰিছে। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে। ফুলনিত কি ছিগি ৰৈ গ'ল? ফুলনিত নিশা নচা কোনোবা নৃত্যৰতা অপেশ্বৰীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। কবিয়ে কি সৰি থকাৰ কথা কৈছে? কবিয়ে নিশাৰ আকাশৰ পৰা তৰা সৰি থকাৰ কথা কৈছে। কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ নিয়ৰ নামৰ কবিতাটোত এটোপাল নিয়ৰক মুকুতাৰ লগত তুলনা কৰি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ-বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। কবিয়ে এই নিয়ৰৰ কণাবোৰক বিভিন্ন ৰূপত তুলনা কৰিছে। কেতিয়াবা যদি এই নিয়ৰৰ কণাবোৰক নিশাৰ আকাশৰ পৰা সৰি পৰা একোটি তৰা, আকৌ কেতিয়াবা নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি বুলি তেওঁ কল্পনা কৰিছে। কবিয়ে নিয়ৰৰ টোপালক পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুৰ পানী বুলিও কল্পনা কৰিছে। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ আহে। পৰিষ্কাৰ পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰক কবিয়ে বিভিন্ন ধৰণে কল্পনা কৰি কবিতাটোত এক অনাবিল সৌন্দৰ্য প্ৰদান কৰিছে। তলৰ শব্দবোৰৰ অৰ্থ লিখা। ফটিক এবিধ বৰ বগা নিমজ পানী। শুভে শোভা কৰে। হেঙুলি হেঙুলৰ নিচিনা ৰঙা। নিজম নিঃশব্দ। নিচুক কান্দোন এৰি শান্ত হোৱা। এতিয়া লিখা সমাৰ্থক শব্দ। টোপনি নিদ্ৰা। বেলি দিগন্ত। পানী জল। ফুল পুষ্প। নিশা ৰাতি। সপোন স্বপ্ন। আকাশ গগন। চকু নয়ন। বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। ছিগা যোৰা। পুৱা গধূলি। নিজম হুলস্থুল। সৰগ নৰক। দিন ৰাতি। হাঁহি কান্দোন। তোমালোকে নিশ্চয় সুন্দৰভাৱে প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা। ভালদৰে তোমালোকে পঢ়িবা। আকৌ মই তোমালোকলৈ